10 লিটার ললে হলো 5 লিটার বেলি কমত পালে দেখোন মই গাখীৰ ল'বলৈ দেৰিয়ে হ'ল আজি খালি মাল খাওঁতে গোটেই পোপা পইচা শেষ আজি মোৰ আৰু উপায় নাই ইফালে ছোৱালীজনীৰ এডমিশ্যনৰ ফিজ আকৌ মানুহজনীৰ হাত মই এটা গোট নে কি জানো তাৰো ফিজ দিব লাগে বোলে আজি উপায় নাই আৰু মই আজি গাখীৰত পানী নিমিলালে উপায় নাই আৰু মই কিবা এটা আজি কৰিব লাগিব আৰু উপায় নাই মই যাওঁ ৰাস্তাত অকণমান দেৰি হৈছে আৰু আজি আইঅ আঁতটো দেখোন বহুত কমিছে নক'ব আৰু মাল পোৱা হাত আজি কি কাম পোৱা নাই নি আজি ৰাতিপুৱাৰ পৰাই মই দৌৰি আহিলোঁ ৰাস্তাত অকণমান যাওঁতে দেৰি হ'ল আইঅ আজি মগটো দেখোন বেলেগ দেখোন আজি জুখি দিয়া মগটো এইটো পোৱা হিচাপ দেই এই গিলাচনো কি চুলাই মদকে গিলাচকে দিয়ে আপুনি মোৰ হিচাপ খেলি মেলি কৰিব আৰু ৰ'ব মোৰ হিচাপ কৰিব দিলোঁ কিমান অকল জুকিয়া থাকিবি নি এই 6 মগ হ'ল এই মোক আপোনাক ফ্ৰীকৈ দিয়া হ'ল আইঅ থাকিবি দে বাইদেউ মই যাওঁ তাৰপাছত এই হিচাপখিনি ৰাখিছানে হিচাপ আগৰ 3 লিটাৰ এতিয়া 1.5 লিটাৰ 4.5 লিটাৰ হ'ল হ'ব মই অন্য পইচাখিনি পালেহে দিম আৰু দেই আজি অফিচলৈ গৈ আছোঁ বাৰু হ'ব দেৰি হৈছে আৰু দেই ছোৱালীজনী ঘৰত নেথাকে এইবোৰ অকণমান হাঁহিব লাগে ইফালে অকণমান হাঁহিব লাগে ইফালেও কাম কৰিম নে ইফালেও কাম কৰিম নে ইফালে আকৌ মিটিং আত্মসহায়ক গোটৰ এইবোৰ মিটিংবিলাক আছেই এইবাৰ পোনে পোন গাখীৰটো ক'ত তলো আকৌ গাখীৰটোকে পাহৰি হা ঠিক আছে দাদা আছোন কি হ'ল এইটো কি ওলাইছে এইটো এইটোনো কি ওলাইছে চাইটো দৰিকণা মাছ ওলাইছে গাখীৰত এইটোনো কালি গৰু গাইজনী একদম 10 জেগাত পানীৰ কাকত দিছিলোঁ আৰু এই পানীৰ কাকত দিওঁতে দৰিকণা মাছ নোলানি ক'ৰ হাল মাছে ওলাব নেকি দৰিকণা মাছ ওলাব আৰু ক'ত হাল মাছ আপুনি বিচাৰি ল'ব নেকি 5 লিটাৰ 10 লিটাৰ ল'লেহে ওলাব 5 লিটাৰ দৰিকণা
পইচাটো পালে মানে পইচা দি দিম কয় ইয়াত দেখিলি না হেল্ল' গাইজ মোৰ নাম মিষ্টাৰ পাগাক মোৰ নাম বিশ্বকানন গতিকে আপোনালোকে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইবাৰ লাইক কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু মোৰ আৰু এটা পজল পগাক বুলি এটা চেনেল আছে এইটোতো আপোনালোকে চাব পাৰা আৰু লগতে মই আজি লেডিজ মাতটো লৈছোঁ হয় আজি লেডিছৰ মাতটো দিব নোৱাৰিলোঁ কিয় অকণমান মোৰ চৰ্দি হৈ আছে এইটো কাৰণে জেণ্টছৰ মাতটো গুচি গ'ল ঠিক আছে আমি আশা ৰাখিছোঁ লাইক কমেণ্ট কৰিবৰ কাৰণে নমস্তে জি